আপোনাৰ ল'ৰাটো এনে আলফা আছিলে হয় কি নাম ল'ৰাটোৰ নাম ববি গগৈ ঘৰৰ ল'ৰা এটাই আছিল নেকি এটা অঁ এই ঠাইখনৰ নাম কি হাৰাঘাট অঁ এতিয়া আপুনি আজি কি হৈছে ইয়াত ঘৰত ল'ৰাটো শ্ৰাদ্ধ শ্ৰাদ্ধটো মানে আগতে কিয় পতা নাছিলে আগতেতো নাজানিছিলোঁ কথাবিলাক এনে জনালে কোনে জনালে এতিয়া আপোনাৰ সংগঠনৰ ফালৰ সংগঠনৰ হেৰি আলফাৰ ফালৰ পৰা জনাইছে আৰু মানে অনুপ চেতিয়াই জনাইছে আৰু হয় মানে ল'ৰাটো শ্বহীদ হৈছে বুলি জনাইছে নেকি অঁ তা আজি মানে শ্ৰাদ্ধ পতা হৈছে আৰু হয় ল'ৰাটোৰ যে আলফাত গৈছিলে 26 বছৰে যে নিৰুদ্দেশ হৈ আছে বুলি জানিব পাৰিছোঁ তা আপুনি কি ক'ব ভাইটি ল'ৰা এটাই ক'ব আপোনালোকে সেইটোকে জানি লওক কওকচোন অলপমান মানে মোৰ দাদা আপোনাৰ আজি প্ৰায় 98 মান চনতে তেওঁ নিৰুদ্দেশ হৈছিলে আৰু আমি জনাত মানে খবৰটো ইমান পোৱা নাছিলোঁ পিছৰ পৰ্যায়লৈ আমি গম পালোঁ যে তেওঁ আলফালৈ গ'ল বুলি গতিকে আলফাৰ পৰা আজি 26টা বছৰ আমাৰ লগত কোনো সংসূত্ৰ নাই যোগাযোগো নাই আজি মোটামুটি আপোনাৰ ধৰক 15 দিনমানত আমালৈ এটা খবৰ আহিলে আৰু সেই খবৰৰ ভিত্তিতে আমি এখন চাৰ্টিফিকেটো পাবলৈ সক্ষম হৈছোঁ আৰু এই চাৰ্টিফিকেটত আপোনাৰ অনুপ চেতিয়া ডাঙৰীয়া আৰু অৰবিন্দ ৰাজখোৱা-দেৱৰ যিহেতু স্বাক্ষৰ আছে আৰু আমি গৃহস্থ মানি ল'বলৈ মানে বাধ্য হৈছোঁ তেওঁ যে আলফাত গৈ শ্বহীদ হ'ল বুলি আৰু আলফাৰ ফালৰ পৰা আমাক মানে ধৰক সেই পত্ৰখন দি আমাৰ লগত যোগাযোগ কৰি যে আমাৰ যিখন আমাৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট কমিটি আছে তেওঁলোকক সেই চাৰ্জটো দিলে আৰু ডিষ্ট্ৰিক্ট কমিটিয়ে ধৰক আমাৰ ঘৰত আহি এই ৰিজাল্টটো দিলেহি যে তোমালোকৰ ল'ৰাজন আলফাত গৈ শ্বহীদ হ'ল বুলি মানে সেইবাবে আজি মানে শ্ৰাদ্ধটো পতা হয় সেইবাবে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ আমাৰ শ্ৰাদ্ধ আছিলে যোৱাকালি আমাৰ যি আমাৰ ধৰক অসমীয়া সমাজৰ কাজ কৰ্ম থাকে এইটো আপোনাৰ 13 দিনীয়া কাজ গ'ল আজি হৈছিলে আপোনাৰ ভোজৰ দিন আছিলে এই ভোজৰ দিনত মানে আমাৰ এতিয়া অন্তিম পৰ্যায়ত আমি ভোজৰ অনুষ্ঠানো সামৰণি মাৰিলোঁ এতিয়া পৰিয়ালৰ হৈ আলফা সংগঠন বা চৰকাৰলৈ কিবা আপিল কিবা মানে পৰিয়ালৰ হৈ মানে মই ভাতৃ হিচাপে হৈ যিহেতু মোৰ দুজন দাদা এই সংগঠনতে হেৰাইছে মোৰ নিজৰ দাদা এজনো হেৰাইছে তেওঁৰ নাম হ'ল ৰাতুল গগৈ ওৰফে ৰাহুল গগৈ আৰু এইজন হ'ল মোৰ জেঠাই ল'ৰা যি মোৰ দেউতাৰ বাইদেউৰ ল'ৰা আছিলে গতিকে তেওঁৰ নাম আছিলে ববি গগৈ অৰিজিনেল নাম আছিলে তেওঁ টংকেশ্বৰ গগৈ গতিকে তেওঁতো মানে অকলশৰীয়া মানে এগৰাকী মাতৃ আছিলে তেওঁ আৰু তেওঁ তাৰ এজন পুত্ৰই আছিলে গতিকে মই ইয়াৰ ফালৰ পৰা এই আপোনালোকৰ সংবাদ মাধ্যমৰ ফালৰ পৰা মই আপোনালোকৰ মানে পৰেশ বৰুৱাই হওক আপোনাৰ অৰবিন্দ ৰাজখোৱাই হওক অনুপ চেতিয়ালৈ হওক যিসকল চৰকাৰলৈ মই এটাই বিনম্ৰ অনুৰোধ জনাওঁ যে যিসকল শ্বহীদ পৰিয়াল শ্বহীদ হিচাপে ঘোষণা কৰিলে সিহঁতৰ যিখন আলোচনালৈ মানে আলোচনা মাধ্যম চলি আছে এই আলোচনাৰ মাধ্যমে গতিকে অকণমান চৰকাৰ আৰু আলোচনাপন্থী দুয়োটা গোটে মানে মীমাংসা কৰি গতিকে শ্বহীদ পৰিয়ালবিলাকক অকণমান যেন চকু কাণ দিয়ে তাকে আমি মানে অনুৰোধ জনাইছোঁ চৰকাৰলৈ আমি যোৱা 26টা বছৰে ববি আলফা সংগঠনত গৈছিলে এই 26টা বছৰৰ অন্তত আমাৰ এই 2024 চনত ববিক আমাৰ সংগঠনৰ ফালৰ পৰা শ্বহীদ হিচাপে ঘোষণা কৰা হৈছে সেই অনুপাতে আমাৰ হবে আৰু তেখেতৰ পৰিয়ালবৰ্গই আজি এই দিনটোত আদ্য শ্ৰাদ্ধ সম্পন্ন কৰিছে এই শ্বহীদ ঘোষণা কৰাইছে আমাৰ সংগঠনৰ ফালৰ পৰা আমাৰ কি কয় উপদেষ্টা সন্মানীয় অনুপ চেতিয়াদেৱে সেয়েহে আমি ভাবোঁ আমাৰ কাৰ্বি আংলং প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ফালৰ পৰা যে আমাৰ 15জন যি আমাৰ কাৰ্বি আংলঙৰ শ্বহীদৰ ঘোষণা কৰিছে তাৰ হয়তো আমাৰ আৰু ওলাবও পাৰে আমি সঠিক তথ্য এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে আমি 15জনৰ সদস্যৰ আমি পাইছোঁ এই শ্বহীদসকলক যাতে এককালীনৰ যি ব্যৱস্থা কৰিছে তাক যাতে 10 লাখ টকা কৰে আমি তাৰেই কামনা কৰিছোঁ কাৰণ যিহেতু আমাৰ ববি গগৈ তেখেত কি কয় 26 বছৰে নিখুঁত হৈ আছিলে ইতিমধ্যে তেওঁক শ্বহীদ ঘোষণা কৰা হৈছে সেয়েহে তেওঁৰ পৰিয়ালবৰ্গ তেওঁৰ মাতৃ যাতে এই 10 লাখ টকাৰে তেওঁৰ ঘৰখন যাতে পোহপাল কৰে এই আমাৰ ফালৰ পৰা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কাৰ্বি আংলঙৰ ফালৰ আমি বিচাৰিছোঁ আমি ভাবোঁ কাৰ্বি আংলঙৰ আমাৰ যিসকল আমাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ আমাৰ সতীৰ্থবৃন্দ আছে আমাৰ যিসকল নেকি আমাৰ চৰকাৰে অন্যান্য ডিষ্ট্ৰিক্টসমূহত যেনেধৰণে এককালীনৰ যি ব্যৱস্থা কৰিছিলে কিন্তু কাৰ্বি আংলঙৰ কিছু সংখ্যক বাদে প্ৰায় কি কয় আমাৰ সৰহসংখ্যক আমাৰ আলফাৰ প্ৰাক্তন আলফা কৰ্মীসকলে এতিয়ালৈকে সেই মাননি পোৱা নাই আৰু তাৰ ব্যৱস্থা যদি চৰকাৰে দিয়ে
আমি সেইটোৱেই কামনা কৰিছোঁ। যদি চৰকাৰে আমাক এই ক্ষেত্ৰত সহযোগিতা কৰে আমি নথৈ আনন্দিত হ'ম। মোৰ চৰকাৰলৈ এটাই অনুৰোধ, আমাৰ বৰ্তমান বিজেপি দলৰ শাসিত চৰকাৰ আছে আমাৰ অসমত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতে যাতে আমাৰ কাৰ্বি আংলঙৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ যি আমাৰ সতীৰ্থবৰ্গ যি পোৱা নাই, চৰকাৰৰ ফালে যি কি কয় এই মাননি পোৱা নাই, সেই মাননি দিয়াৰ যাতে ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমাৰ এই শ্বহীদৰ যি এককালীনৰ আমাৰ ফালৰ পৰা যিটো দাবী কৰিছোঁ যে 10 লাখ টকা, এই 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰে, এই আমাৰ চৰকাৰলৈ আমাৰ বিশেষ অনুৰোধ থাকিলে। বছৰে যিজন ব্যক্তি বুঢ়ী মাকক এৰি নিৰুদ্দেশ হৈ আছিল, সেই বুঢ়ী মাকৰ অৱস্থাটো তেখেত অকলশৰীয়া, আৰু তেখেতৰ কথা ভাবিয়েই আমি চৰকাৰক অনুৰোধ জনাওঁ যেন তেখেতলোকে আমাৰ এই ববী গগৈৰ মাতৃলৈ যিটো এককালীন সাহায্যত সেইটো যাতে সোনকালে 10 লাখ টকা দিবৰ অনুৰোধ জনাওঁ অতি শীঘ্ৰে। আৰু লগতে কাৰ্বি আংলঙৰ আমাৰ প্ৰাক্তন আলফাসকলৰ কথা ক'ব বিচাৰোঁ যে আমি আমাৰ সতীৰ্থসকল যিখিনি অইন ডিষ্ট্ৰিক্টৰ যিখিনি সা সুবিধা পাইছে বা তেওঁলোকৰ কথা ভবা হৈছে, সেই অনুপাতে আমাৰ কাৰ্বি আংলঙত থকা প্ৰাক্তন আলফাসকলৰ কথা এতিয়ালৈকে কোনো মানে বিবেচনালৈ অহা নাই। গতিকে এইখিনিতে মই অনুপ চেতিয়া ডাঙৰীয়ালৈ লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰোঁ যেন আমাৰ কাৰ্বি আংলঙত থকা আমাৰ প্ৰাক্তন আলফাসকলৰ কথাও তেখেতলোকে ভাবে আৰু আমাক সহায় কৰে, এককালীনৰ ব্যৱস্থা কৰি আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। এইখিনিয়ে মোৰ ক'ব লগা।